পূজা চাবলৈ গৈছ নাই? আৰু কিবা কিবি বস্তু কিনিছ নাই? কিনিছো। মই গম পাওঁ নে? মই AWM এটা কিনিছো, পুৰা স্কিন থকা। আৰু গাড়ী চাড়ী কিনিছো অলপ। কালি AWM টো কিনিলো, আৰু অকল বেলেগ গাড়ী এখনে কিনিবলৈ পালো। দেউতাই লৈ গুচি আহিলে। আজিহে বৰ বুলি, আজি যাম নহয় এতিয়া। যাবি নেকি? ওলা নহ'বা। মই AWM এটা কিনিছো। তাৰপিছত লাম্বাৰগিনি এখন কিনিছো। আৰু মই আজি কিনিবৰ কাৰণেহে গোটেইকেইটা পইচা খৰচ কৰা নাই। আৰু মণিগুটি চনিগুটি সেইবিলাক কিনিবলৈ আছে নহয়, সেইবিলাকৰ খৰচ আছেই। যাওঁ নহ'বা ব'ল। তই কোনখন দোকানৰ পৰা কিনিছিলি? এই টপাকে বডি বিল্ডাৰ দোকানখনৰ পৰা কিনিছিলি বাৰু? অঁ একদম টপাকে যে মূৰত চুলি এডালো নাই, তাৰপিছত একদম বডি চডি বহুত ডাঙৰ ডাঙৰ যে, সেইখন দোকানৰ পৰা কিনিছোঁ। তাত ঢেৰ পিষ্টল চিষ্টল আছে, AWM আছে, MP40 আছে, যি পিষ্টল বা চব আছে, থমাছ। মই সেইখন দোকানৰ পৰা কিনিছো, একেখন পৰা কিনিছো। হ'ব পাৰে, পূজাৰ কাষতে যে, মই তাতে মালটো পাই গ'লো, উঠাই দিলোঁ ডাইৰেক্ট। আজি দেউতাৰ লগত নাযাওঁ, আজি তই মই যাম। আৰু কাম এটা কৰিম, গম পাৱ নাই? আজি একদম কাম এটা কৰিব লাগিব। কি কাম? আমি পূজালৈ যাম, গৈ পেলাই পূজাত পামগৈ, মণিগুটি চুটি লৈ ল'ম। তাৰপিছত বুজি পালি? পালোঁ। সেইটো কাম কৰিম বাৰু, যদি আমাক ঘূৰাই দিয়ে কুবন। অকৰা, আমাৰ হাতত আছে AWM স্নাইপাৰ গান আছে। আমি বহুত দূৰৰ পৰা জুম কৰি মাৰিব পাৰিম। তই কিহৰ পৰা টেনশ্যন লৈছ? হ'ব দে, যা তই পিষ্টল চিষ্টল লেনগৈ, মই লেনোগৈ। যাওঁ আজি পূজা চাবলৈ, এতিয়াই যাওঁ। সেইটো কাম তেতিয়া সোনকালে কৰিব পাৰিম। আৰু গম পাৱ নাই, এই ছোৱালীবিলাক যে আহিব, সিহঁতৰ এটাও কৰিব লাগিব। সিহঁতিতো সেইবিলাক ঢেৰ কিনে। ঠিক কৈছ। সিহঁতি আমাৰ ল'ৰাৰ লগত পূজা চেলেঞ্জ কৰি থাকে নহয়, সিহঁতকো দিম আজি। যা তই পিষ্টল চিষ্টল লেনগৈ, মই লেনোগৈ। মণিগুটি অলপ লৈ আনিবি, ৰাস্তাততো তীৰ কৰিব লাগিব। ৰাস্তাত ফাটিম আজি, ফালি দিম। ফুল হৈ গৈছেগৈ, ফাটি দিম হৈ গৈছেগৈ। যদি কোনোবাই আমাৰ আগত যদি বেছি লেভেল চোৱাই থাকে নহয়, একদম ঢাপ লগাই দিম। ব'ল, মই এতিয়া ঘৰত যাওঁ, তই যা ঘৰত। পিষ্টল চিষ্টল লৈ জলদি আহে যা। কালি আপুনি চুমকণক গোটেইকেইটা বস্তু কিনি দিলে, আজি ঠেনঠেনাই আছে। তাক বোলে JCB এখনো লাগিছিলে, আৰু বোলে তাক কিবা কিবি কেইটামান ডাম্পাৰ চাম্পাৰ লাগিছিলে, আপুনি বোলে কিনি দিলে। ৰমলা কৈছা হে, তাক যি দেখে সি যি দেখে তাকেই লাগে। আৰু ইফালে মানে যিটো পূজা দোকান দিয়া বেপাৰী নহয়, টপাকে বডি বিল্ডাৰটো, সেইটোৱে তাক আৰু ওচৰতে আছে নহয়। তাক JCB দেখুৱাইছে, তাক ডাম্পাৰ দেখুৱাইছে, ইটো দেখুৱাইছে সিটো দেখুৱাইছে। আকৌ কিবা বোলে লং গান লোলা নহয় ভাইটি, তুমি শ্বৰ্ট গান নোলোৱা নেকি? লং গানটোৱে দূৰতো মাৰিব পাৰিবা, শ্বৰ্ট গানটো ওচৰতো মাৰিব পাৰিবা। কিনো একদম তাক কৈ আছে, তাক লাগে আৰু চব। সেই ধৰ মই বোলো মোৰ পইচা গোটেইকেইটা যাব এতিয়া, ইয়াক সোনকালে লৈ নাই ভাল। 1 নম্বৰ দেলালি আছে বেপাৰীকেইটা। কৃষ্ণ, এনেকুৱা বেপাৰী ওচৰত যাবই নালাগে দেই। একদম অকণমান ভাল বেপাৰী হ'ব লাগে, এইবিলাক বেপাৰী মস্ত দেলালি। পিছে সেইবোৰ বাদ দিয়ক, মানে মইতো যোৱাই নাই নহয় এইবাৰ পূজালৈ, আৰু আমাৰ পুতলিও যোৱা নাই। গধূলা সময়তে নহ'বা আজি গাড়ীখন লৈ পেলাই ওলাম আৰু গোটেইকেইটা। চিনেমাখনো লগতে চাই আহিম, পৰ্দাত চিনেমা দেখুৱাবই। আৰু দিনতকৈ গধূলা সময়ত বেছি ভাল লাগে বাৰু পূজা চাই। ওলাব নে কি কয়? হ'ব, যাম দিয়া। মোৰ নখপালিচ চকপালিচ কেইটামানো ল'বলৈ আছে, আৰু খাৰু চাৰু দুপাতমান ল'বলৈ আছে। পূজাত ভাল বস্তু ওলাই আকৌ, ল'ব লাগিব দুটামান। মা শুনিছা? মই পূজাৰ পৰা এপাক আহোঁগৈ। হে হৰি, দেখিছানে? তই এইবোৰ কি পিন্ধিছ? হে ভগৱান, এইবোৰ তোক কোনে পিন্ধিবলৈ কৈছে? এইবিলাক পিন্ধি বোলে পূজালৈ যায় নেকি? এইবোৰ খুল। এই চাদৰ মেখেলা পিন্ধা যদি চাদৰ মেখেলা পিন্ধা, জিন্স পেণ্ট পিন্ধা যদি জিন্স পেণ্ট পিন্ধা। এইবিলাক খুল। ৰিমিক্সকৈ নিপিন্ধিবি, দেখিবলৈ বহুত বেয়া লাগিছে। ঐ, তই পাগল হলি নেকি? এইবোৰ কি পিন্ধিছ? মাষ্টৰৰ সন্মানকেইটাক খেদাম বুলি লাগিলি নেকি? এইবিলাক কি পিন্ধিছ?
এইবিলাক পিন্ধি পূজা চাব যাব ন এইবিলাক পিন্ধি যাবি পিছত মানুহে মুখে আহিব এজনী বোলে এইটো মাষ্টৰ এজনী মাষ্টৰ জীয়েক কি পিন্ধিছে চা একদম খুল মা দেউতা এইবোৰ আজিকালি ষ্টাইল ফেশ্বন আজিকালিতো এইবিলাকে ওলাইছে পূজালে আজিকালি এইটো নতুন ডিজাইন ওলাইছে মই এইটোৱে পিন্ধি যাম একদম খুল বুলি কৈছো নহয় একদম খুল হে ভগৱান এই ডাঙৰ ডাঙৰ মানুহবিলাকে দেখিলে তোক কি বুলি ক'ব এই সৰু সৰু ল'ৰা ছোৱালীবিলাকে তোৰ নিচিনা দেৱীক দেখিলে এই আচল দেৱী কেনেকুৱা আছিলে পাহৰিয়ে থাকিব কৃষ্ণ কৃষ্ণ কি যে হৈছে দেশখনত যা একদম খুলগে ফলা কৰি পিঠিত ভাঙিব নালাগে যদি একদম যা খুল পূজা চাবলৈ নগ'লেও নাই যা এইবিলাক ড্ৰেছ পিন্ধি নোযোৱাকে যা চবেই পিন্ধি যাব পাৰে মইহে ন হ'ব নাযাওঁ পূজালৈকে নাযাওঁ নগ'লে নাই যা এইবোৰ ড্ৰেছ পিন্ধি পূজালৈ নগ'লে মোক সন্মানকেইটা বাচিব নগ'লে নাই যা